মোৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত প্লিজ ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। আহক আৰম্ভ কৰোঁ মোৰ ভিডিঅ'টো। বহু দেখিলোঁ, বহু শুনিলোঁ, কিন্তু এতিয়া কোৱাৰ সময় আহি পৰিছে। আৰু চকু মুদা খুলি হৈ নাথাকোঁ, সকলো কথা খুলি কম। লাচিতৰ দেশত আজি লাগিলে কলংক, নেতা হ'ল পেটুৱা কৃষক উলংগ। 2 বছৰতে হ'ব দেশ ধ্বংস, নাথাকিব বুলিবলৈ অসমীয়া বংশ। য'তে চাওঁ দেখোঁ মাথো হাহাকাৰ, বিজি আছে সকলো কোনে কোনে কাৰ। সকলোৰে বাবে যদি এক অধিকাৰ, তেন্তে কোৰ্ট কাছাৰীৰ কি দৰকাৰ? চৰকাৰ শুই আছে নেকি অসমতে আনিবলৈ ভৰাব বিদেশী? তুলি লওঁ যদি হেং দাং দাঙি ঠেং, এৰি লুঙি পলাব বাংলাদেশী। নাই জাতি ভেদ, হিন্দু মুছলিম আমি ভাই ভাই, এৰি দিম অসমক নাই নাই। অতিথি ভগৱান আমাৰ কাৰণে, কিন্তু বহিৰাগত মাৰ ঠাই ঠাই। কাটি কৰিম দুচেও যদি উঠে প্ৰশ্ন, আই মাতৃৰ অস্তিত্বৰ ওপৰত। সকলোৰে ঘৰত আছে তৰোৱাল, আছে ধাৰ, আছে কাৰ মৰহা। পাহুৱাল অসমীয়া ওলাই আহ, কৰো আমি লুইত ৰক্তাক্ত। নহলে হ'ব অসম ইতিহাস, নাথাকিব ক'বলে বৃত্তান্ত। এটকীয়া মন্ত্ৰী, 2 টকীয়া শাসন, 3 টকাৰ চাউল, 4 টকাৰ ভাষণ। আজি তেওঁলোকে লৈছে আসন, যাৰ জোৰ আছে পকেটত একেবাৰে মাখন। টেবুলৰ তলৰ লেনদেন, বেংকৰ হিচাপ হেন তেন, ইটো সিটো বেন বেন। ইলেকশ্যনৰ টাইমত কৰিব পেন পেন। ইলেকশ্যনৰ টাইমততো ভোট লাগে ন, সেইকাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয়, ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, ডাঙৰ ডাঙৰ আশা দিয়ে। কিন্তু আসন পোৱাৰ পিছত কি কৰে? সকলো ঠগবাজ, সকলোৱে লুটি খায়। আৰু আমিবোৰে কি চাই থাকিম? আমিবোৰে চাই থাকিম নেকি? আমি মাত দিম, আমি যুঁজ দিম, এইবোৰ আৰু নচলিব। 70 বছৰৰ স্বাধীনতা, নেতা পালি নেতা অভিনেতা, এটা গাড়ীত চকীত এটা, ঠাৰি পাৰি বহি গৈছে বাকী কেইটা। প্ৰতিশ্ৰুতিবোৰ দিব সমাজক, আঁচনিৰ ধন মাৰি নেতা পলাতক। দেশক লৈ কৰিছে নাটক, ধনৰ বিনিময়ত বিকিছে মাকক। লাচিতৰ তেজ যদি This is time for a war, and we will fight this war.